অকলে নিজৰ জীৱনটো জীয়াবলৈ শিকি লোৱা। জৰুৰী নহয় যে আজি যি তোমাৰ লগত আছে কাইলৈও তোমাৰ লগতে থাকিব। যদি তুমি অলপতে বহুত কষ্ট পোৱা তেনেহ'লে তোমাৰ বাবে এই পৃথিৱীখন বহুত কঠিন হ'ব। যদি জীৱনৰ ফিল্মখনত এটা দুটা দুখৰ ট্ৰেইলাৰ দেখিয়ে থমকি ৰৈ যোৱা তেনেহ'লে সম্পূৰ্ণ ফিল্মখনত অভিনয় কিদৰে কৰিবা? বাস্তৱত বিজয়ী সেইজন যিজনে জয় আৰু পৰাজয় দুয়োটাই গ্ৰহণ কৰিব পাৰে। পৃথিৱীত সকলো সলনি হ'ব পাৰে, কিন্তু মাৰ মৰম কেতিয়াও সলনি নহয়। জীৱনত সুখী হ'বলৈ বেছি একো নালাগে, লাগে মাথো বিশ্বাস, সততা আৰু ভালপোৱা। জীৱনত হয়তো বহুত কিবা কিবি পাবা, কিন্তু হেৰাই যোৱা দিনবোৰ কেতিয়াও ঘূৰাই নাপাবা। সময়ৰ সৈতে পৰিস্থিতি সলনি হৈ যায়, সেয়ে পৰিস্থিতি অনুযায়ী নিজকে সলনি কৰি লোৱাটোৱে বুদ্ধিমানৰ কাম। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিবলগীয়া হয় তেনেহ'লে তাকেই কৰা। হয়তো অলপ কষ্ট হ'ব, কিন্তু যিয়ে তোমাৰ মূল্য নুবুজে তাৰ অপেক্ষাত কেতিয়াও নাথাকিবা। আচলতে বাস্তৱ জীৱনটো বহুত কঠিন। অতিৰিক্ত কাকো বিশ্বাস নকৰিবা, অতিৰিক্ত কাকো ভাল নাপাবা, অতিৰিক্ত কাৰো ওপৰত বেছি আশা নকৰিবা, কাৰণ এই অতিৰিক্ত শব্দটোৱে এদিন বহুত কষ্ট দিব। কোনোবাই তোমাক গুৰুত্ব নিদিলে এই দুটা কাম কৰা। 1. যিদৰে কথা দিছা সেইদৰে নিজৰ কথাৰ মতে কামৰ মিল ৰাখা। 2. তোমাৰ লগত যি আছে সেইটোক লৈ সদায় সুখী থাকিবলৈ চেষ্টা কৰিবা। যদিহে নিজক লৈ সুখী থাকিব নোৱাৰা তেনেহ'লে আনে তোমাক গুৰুত্ব ক'ৰ পৰা দিব? সেয়ে নিজক লৈ সুখী থাকা সদায়। যিজনে সহজতেই তোমাক পাব তেওঁ কেতিয়াও নুবুজিব তুমি কিমান মূল্যৱান। য'ত তোমাৰ গুৰুত্ব নাই, য'ত তোমাৰ কথাৰ কোনো মূল্য নাই, তাত যোৱাটো বন্ধ কৰা। সেইটো কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ মন। যিমানে আপোন নহওক কিয়, কাৰো ওচৰত মূল্যহীন হোৱাৰ আগতেই নিজকে আঁতৰাই ৰখাটোৱে বুদ্ধিমানৰ কাম। মান্যতা দিয়াটো ভাল, কিন্তু সিমানখিনিয়ে যিমানখিনিত নিজৰো মানহানি নহয়। সন্মান দিয়াটো ভাল, কিন্তু সিমানখিনিয়ে যিমানখিনিত নিজৰো সন্মান অটুট থাকে। আৰু গুৰুত্ব দিয়াটোও ভাল, যিমানখিনিত নিজৰ যোগ্যতা সৰু হৈ নাযায়। মন ভালে থাকিলে সকলোবোৰ ভাল লাগে, আৰু মন বেয়া থাকিলে ভাল পোৱাটো বেয়া লাগে। এইটোৱেই হৈছে প্ৰকৃতিৰ নিয়ম।